চিপ কটা ফটোটো ভাল আহিছে চিপ কটাই ধৰা নাই এই চিধা চিধি মাৰিব লাগিব দেখিলে মই দেখিম কেনে উল্লেখে বুজাই নেকি
সংস্কৃতিৰ ওপৰত কেনেধৰণৰে আলোকপাত কৰিব বিচাৰিছে সেই দৃষ্টি আগত ৰাখি আমি সেই গাঁৱৰ যুৱকসকলক এই আমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। হওক আমি ভাবোঁ যে বৰ্তমান অসমৰ সাংস্কৃতিক ভাওনা সমাৰোহৰ ক্ষেত্ৰত উৎসৱৰ ক্ষেত্ৰত ভালেমান বিসংগতি আহি পৰিছে। সেই সকলোবিলাক আজিৰ সময়ত সচেতন ৰাইজে প্ৰতি খেলে খেলে নামঘৰে নামঘৰে নতুন ভাৱনা নতুন চিন্তাৰে পৌৰাণিক যি বান্ধন আছে অংকীয়া নাটৰ ভাওনাৰ যি বৈশিষ্ট্য আছে তাক অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিবৰ সময় হৈ গৈছে। সেয়েহে আমি ভাবোঁ যে এই অঞ্চলৰ সাংস্কৃতিক প্ৰেমী ৰাইজে নিশ্চয় এই দিশবিলাকৰ ওপৰত আলোচনা Oh
এই